एवरीवन मुस्लिम बरा अनैति भिडिओले आपनलोকক स्वागतम जनाइছো আজি দেখিছেনে या गाईले रखि आছো जाम আমাৰ পুৰণা ঘৰ খুৰা ঘৰলে দেখাই দিম গুটে গাঁওখন দেখাবলৈ চেষ্টা কৰিম চাই দিব ভিডিওটো এতিয়া গাড়ী উঠি লও আৰু এয়া পুৰা খুসকাই আহি আছো এয়া ভন্টি দুইজনী মিলি আহি আছো খুসকাই ভাল লাগিছে বহুত ভাল লাগিছে নিজৰ আপোন গাঁওখনলৈ আহিছো চাওকচোন কিমান ধুনীয়া পৰিৱেশ গাঁৱলীয়া আৰু মোৰ সবতকে ভাল লাগে এই জেগাখন আহি ইফালে দুপিনে পুখুৰী আৰু ইফালে আছে পুখুৰী মনুবা আহি আছানে আহি আছো অলপ ভাগৰ লাগিছে বহুত দিন এয়া চাচোন পুৰা মেনি লাগি আছে ইমান ধুনীয়া গাঁৱলীয়া পৰিৱেশ আহি থাকোঁতে খুব মনত পৰিছে আগৰ দিনবোৰ খুব শান্তি পৰিৱেশ মানে আৰু ইমান ঠাণ্ডা গছ গছনিবোৰ বেছি হৈছে ন সেইকাৰণে বহুত ঠাণ্ডা আহক আমাৰ খুৰা ঘৰখন দেখাম আৰু খুৰীহঁতক দেখাম আহি থাকক আৰু এটা কথা আপোনালোকক জনাবলৈ পাইছো যে আপোনালোকে খুব বহুত মৰম দিছে কাৰণ 1K হল মোৰ সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে নকওঁ যে কিছুমানৰ কাৰণে বহুত কম হ'ব পাৰে কিন্তু মানুহে সৰু পৰাই ডাঙৰ হয় নহয় জানো সেই কাৰণে খুব বেছি ভাল লাগি আছে 1K সাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে তাকে আপোনালোকে ক'বচোন কেনেকুৱা ধৰণৰ ভিডিও বিচাৰে নে অকল ভাইৰেল ককাকে আপোনালোকে ভিডিওত বিচাৰি থাকে ক'ব কমেন্ট কৰি কেনেকুৱা ভিডিও লাগে নিশ্চয় আপোনালোকক মই আপোনালোকৰ যি কমেন্টত লিখে মই তেনেদৰে আপোনালোকক ভিডিও দিবলৈ চেষ্টা কৰিম খালি নিশ্চয় কমেন্ট কৰি জনাব মই নিজে কনফিউজ হৈ থাকো মানে ভাবো কি ভাল পায় কি বেয়া পায় একো নিজে গম নাপাওঁ দেখিছেনে খুব ধুনীয়া আৰু এইফালে চাওক এইয়া দেখিছে নাই জানো এইয়া বেলি ডুবু পৰিৱেশ খুব ভাল লাগিছে আৰু খুৰা ঘৰ পামেই আৰু বেছি দূৰ নাই বলক গৈ থাকো একেলগে ৰশ্মি কেনেকুৱা মজা ভাল লাগিছে না তই আৰু নিজৰ ঘৰলৈকে আহিছ মোৰ কিন্তু খুব ভাল লাগিছে যদিও ওচৰতে হয় অহা হোৱাই নাছিলে থকাকে বহুত দিন হৈ গ'ল ন কমেও কিমান 6 মাহমান হ'ল খুৰাহঁতৰ ঘৰলৈ নহা সেই 6 মাহৰ মূৰত আহিছোঁ বাৰু দিনতীয়াকৈ বহুত বাৰে আহিয়ে থকা লেখীয়া কিন্তু ৰাতি থকাকৈ আহিবলৈ নিমিলা লেখীয়া আজি তাইও আহিলে বোলো যাওঁ খুৰীও মাতি আছে আৰু ইয়াত পুৰা বাৰিষা কালত পুৰা পানী জমা হৈ যায় এবাৰ মোৰ ভিডিঅ' তাতে দেখাইছিলোঁ ইয়াত খুব পানী হৈ গৈছিলে আৰু ইয়াৰ পৰাই আমাৰ ষ্টাৰ্ট খুৰাহঁতৰ গাঁওখন ষ্টাৰ্ট হৈ গৈছে এয়াও আমাৰে মাটি এইখিনি আমাৰ মাটি আৰু আছে ইফালে অলপ দূৰণিত আছে পথাৰৰ মাটি ইফালে অলপ পথাৰ দিলে মানে ভিতৰেদি যাব লাগিব কাইলৈ মানে যদি থাকোঁ মই দেখাবলৈ চেষ্টা কৰিম এইটো পুৰা সিফালে আছে এই গছ গছনিখিনি দেখিছে নহয় তাৰ সিটো চাইডে আছে আমাৰ পথাৰৰ মাটিখিনি বলক এতিয়া গৈ থাকোঁ আৰু ইয়াত চাইডতে আছে এটা ৱালৰ টি-মূৰ্তি চিমেণ্ট প্ৰডাক্ট ইয়াত বহুতে ইয়াতে এনেকৈ যে জইন কৰি যে দিয়ে ৱালবোৰ ইয়াতে বনোৱা হয় আৰু ঠিক চাইডতে এইটো দেখিছেনে এইটো হ'ল আমাৰ খুৰা মাজু খুৰা ঘৰ পাইছোঁহি আৰু এয়া খুৰাহঁতৰ ঘৰ পালোহি দিব কি খবৰ আৰু এইটো অঘাইদংটো সৰু খুৰা ল'ৰা আৰু এই আমাৰ খুৰীয়ে বৰ মৰমত ৰাখিছে চুলি পকাই দিছে দেখোন খুৰী একে হাঁহি চম্বা হ'ব একো নাই কি খবৰ খুৰী খবৰ ভালে আৰু সকলোৱে তাৰ ভিডিঅ'বোৰ চাব সকলোৱে মৰম দিব ইমান মৰম লগাকে কৈছে হ'ব দিয়ক আৰু এয়া এতিয়া পুৰা বাহিৰতে বহি আছো দেখিছেনে চাইডত পুখুৰী আগফালে পুখুৰী এইফালে ইহঁতকেইটাই খেলি আছে বেট বল দেখিলা ইমান দুষ্ট খেলে তই আমাৰ ঘৰ চবতকৈ দুষ্ট প্ৰাণীটো এইটোৱেই বংশৰ ভিতৰত দুষ্ট বুলি ক'লেও বেয়া নহয় আৰু ইহঁতকেইটাই খেলি থকাৰ মাজতে ময়ো ল'লোঁ বোলো দুটামান ময়ো মাৰোঁ পুখুৰীত
আৰু এতিয়া এয়া মাজু খুৰা ঘৰৰ পৰা গুচি আহিলো মানে ভণ্টিক লৈ আহিছো ইয়াত দেখিছে না বেগ চেগ লৈ মেলি আগবঢ়াবলৈ আহিছে এতিয়া যাম মেইন পুৰণা ঘৰলৈ বল খেলিলো দেখিলে নহয় বলক এতিয়া গৈ থাকো আৰু এয়া পুৰণা ঘৰলৈ আহোঁতে এই দলংখন পাবই আগতে এখন বাঁহৰ দলং আছিলে আৰু এয়া ইয়াৰ তলত চাওক এইখিনি ইয়াতে আমি আগতে গা ধুওঁ মনত আছে ৰশ্মি হয়নে ইয়াতে আমি গা ধুওঁ আগতে কিমান ভাল লাগে পানীটা শুকাই গৈছে এতিয়া শুকালে আগতে বহুত আছিলে পানী ন আৰু পুৰা পুৰণি স্মৃতি আহি গৈছে বহুত ভাল লাগিছে পুৰণা ঘৰ পালোহি আৰু এয়া পুৰা বেলি ডুবি গ'ল বলক গৈ আছে এই টাৰ্ণিংটো লৈ পেলাই ইয়াতে দেখাইছোঁ এইখনৰ আগতে দোকান নাছিলে এতিয়া দোকান এখন বহাই দিওঁ আৰু এয়া পালোহি আৰু পুৰণা ঘৰ এইটোৱেই পুৰণা ঘৰ এইয়া আমাৰ এয়া দেখিছেনে গৰুকেইজনী গৰুকেইটা গীতা নে কিজনী ঐ চিনি পাইছা নাই আৰু এয়া ফাইনেলি আহি পুৰণা ঘৰ পালোহি এইখনেই হ'ল আমাৰ পুৰণা ঘৰ আৰু ফাইনেলি আহি পালোহি এইটোৱে হ'ল আমাৰ পুৰণা ঘৰ য'ত আমাৰ দেউতা আছিলে খুৰা আছিলে বৰ্তা আছিলে মাজু খুৰা আছিলে গোটেইকেইজন ইয়াতেই থাকি মেলি ভালদৰে ইয়াৰ পৰাই পঢ়া শুনা কৰি পেলাই তালৈ আমি গ'লোঁ গোপালপুৰ চবেই চব ঠাইলৈ গুচি গ'ল আৰু ইয়াত থাকিলে এজন সৰু খুৰাহঁত থাকিলে আৰু ইয়াত দেখা হৈছোঁ নহয় এইফালে আছিলে এটা মেল আৰু এইটো দেখিছেনে এতিয়া আমি হৈ গৈছে এইটো মেল আছিলে আগৰ দিনৰ মেল আৰু এইফালে ভঁৰাল আছিলে এইটো ভঁৰালটোৰ পিছত বনোৱা আৰু এইখন দেখিছেনে তাঁতশাল যিখন খুৰীয়ে লগাই আছে গামোচা লগাই আছে ময়ো অকণ গৈ চাওঁচোন দেখাইছোঁ ইমান ভালদৰে নাজানো তথাপিও দেখাইছোঁ যদি কিবা হয় খুৰীয়ে থ'ব আৰু মোক এয়া দেখিছেনে মাকুটো দি মাৰি পাৰিছোঁ যিহেতুকে আন্ধাৰ হৈ গ'ল এয়া বলক ভিতৰলৈ সোমাওঁ এয়া এইটোৱে হ'ল ড্ৰয়িং ৰুম ড্ৰয়িং মানে ইয়াতে বহেহি আৰু আলহী আহি আৰু এইটোৱে হ'ল ৰুম আলহী মানে এতিয়া খুৰীহঁতো ইয়াতেই থাকে আৰু এইটো হৈছে ৰশ্মি ৰুম আৰু ৰশ্মি এখনে পঢ়া টেবুল এয়া ৰশ্মি আহি পুৰা চিজিলত লাগিছেহি কিনো আৰু ন তাই কৈছে এনেকৈ দেখাই দিছা একো নাই কিনো আৰু অকণমান বহি লওঁ পুৰা ঘামি গৈছোঁগৈ আৰু খুৰীয়ে ঘৰত নাই দে ক'ত গ'ল নাজানো চব এতিয়া আমি তিনিওজনী বহি আছোঁ খুৰীয়ে অপেক্ষাত তাকে অকণ বহি লওঁ এয়া বহুত দেৰি অপেক্ষা মূৰত খুৰীক পালোহি খুৰী ক'ত গৈছিলে ফুৰিবলৈ ক'ত গৈছিলে মামুহঁতৰ ঘৰলৈ গৈছিলোঁ এয়া তাকে মাতি মেলি নিজে গায়ক বান্ধৱী অসুখ হয় নি খবৰ লওঁগৈ এয়া কি হ'ব দে আমাৰ ছোৱালীজনী নিয়মত আহিছে কি খাবা ভুকীয়া পিঠা বনাই থৈছোঁ আপোনালোকে কি বুলি কয় বাৰু ভুকীয়া পিঠা মানে পানী পিঠা বনাই থৈছোঁ আৰু কি খাবানো যিটোকে ইচ্ছা কৰে তাকে খাবা তাকে খুৰীয়ে মাতি আছিলে আজি আহি গ'লোঁ আৰু এয়া ৰাতি হৈ গ'ল এয়া ভাত পুৰা ৰেডি এইফালে ভেন্দি ভাজি আৰু দালি এইফালে মাংস খাই দিওঁ আৰু পুৰা আৰু ভিডিঅ'টো ইমানতে সমাপ্তি কৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আৰু আমাৰ পুৰণা ঘৰখন চাই আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব